एस.ट नि सोलायै थाई आहम हारिनो ओबीसीनि सीटखौनो बारायनानै राजखान्थियारि मोनथायखौ हो बे बाथ्राखौ आसाम सरकारनिसिम खावलायदों Cctoaनि कनभेनर एस.ट काक्लारिया Cctoa आरो थाई आहम हारिनि दैदेनगिरिफोरजों दिनै एस.ट इस्युनि सायाव जयै सावरायलायदों आसाम सरकारा नंगौ आसाम सरकारनि खावलायनाय बायदियै गुवाहाटीनि आसाम एडमिनिस्ट्रेटिभ स्टाफ कलेजनि नब्लाङाव दिनै Cctoa आरो थाई आहम हारिनि दैदेनगिरिफोरजों एस.ट इस्युनि सायाव जयै सावरायलायनाय जायो बे सावरायलायनायाव आसाम सरकारनिफ्राय केबिनेट मन्त्री डॉ रनज पेगु आरो मन्त्री पेजुस हाजरिका बिथाङा बाहागो लायो मख'नो गोनांदि थाई आहम हारिनि एस.ट इस्युखौ लानानै बे हाबाफारियाव जर'खायै सावरायलायनाय जायो Cctoaनि कनभेनर एस.ट काक्लारिनि दैदेननायाव दिनैनि बे सावरायलायनायाव सोमोन्दो थानाय आफादफोराबो जथायै बाहागो लाना हेफाजाब होयो बेबादिनो Cctoaनि सोमोन्दै आफाद महरै एबसुनिफ्रायबो लोगो आफादगिरि खोरोमदाव वारि बिथांनि दैदेननायाव मिरु एबसुनि मोनसे हानजाया बाहागो लायो सावरायलायनायनि गेजेरजों आसाम सरकार आरो Cctoaनिफ्राय बे समाव मा बुंखो आबुङै मिन्थिना ला আলোচনাটোত আমি চৰকাৰ হিচাপে অংশগ্ৰহণ কৰা নাই তেওঁলোকে তেওঁলোকৰ মন্তব্যসমূহ বিনিময় কৰিছে আৰু আমি তাত উপস্থিত আছোঁ আমি দুই পক্ষৰ কথাখিনি শুনিছোঁ আৰু দুই পক্ষই কৈছে একেদিনাই এইটো সমাধান এটা উলিওৱাটো সম্ভৱপৰ কথা নহয় ইমান দীৰ্ঘদিনীয়া এটা ইছ্যু কিন্তু সৌহাৰ্দ্যপূৰ্ণভাৱে হৈছে আৰু এই আলোচনাটো আয়োজন কৰাৰ বাবে দুই পক্ষই আজি অসম চৰকাৰক ধন্যবাদ জনাইছে আৰু তেওঁলোকে পুনৰ আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে বা পুনৰ আলোচনা কৰিব লাগিব এই কথাখিনিও দুয়োটা পক্ষই কৈছে আৰু এক প্ৰকাৰ চাবলৈ গ'লে আজি এক প্ৰকাৰ মানে জনজাতীয় সংগঠন আৰু টাই আহোম সংগঠন তেওঁলোকে বলটো চৰকাৰলৈকে ঠেলিছে যে চৰকাৰে ইয়াৰ এটা সমাধান ওলাব কিন্তু এইটো কেৱল জনজাতিসকলে জনজাতিৰ বাবে নহয় বা টাই আহোমসকলে টাই আহোমৰ কাৰণে নহয় সামগ্ৰিকভাৱে অসমৰ কল্যাণৰ কাৰণে অসমৰ প্ৰগতি উন্নয়নৰ কাৰণে আৰু অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে আমি এক সমাধান সূত্ৰত উপনীত হ'ব লাগিব আৰু মই আশাবাদী যে এনেকুৱা আলোচনাৰ জৰিয়তে আমি এক সমাধান সূত্ৰত উপনীত হ'ব পাৰিম আমাৰ উপস্থিতিৰ বাহিৰেও তেওঁলোকক দুয়োপক্ষক আমি পুনৰ আলোচনা কৰিবলৈ অনুৰোধ কৰিছোঁ মতবিৰোধ নাই কিন্তু আহোমসকল তেখেতলোকে আহোমসকল যথেষ্ট আগবঢ়া গতিকে ট্ৰাইবেল দিয়াৰ ক্ষেত্ৰত তেখেতলোকৰ কিছু মতবিৰোধ আছে কিন্তু এই মতবিৰোধ নাইকিয়া কৰিব পাৰি নেকি সমিল মিলেৰে নাইকিয়া কৰিব পাৰি নেকি তাৰ কাৰণে দুই পক্ষৰ লগত আলোচনা কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে আৰু আজি তাৰেই অংশ হিচাপে প্ৰথম আমি আলোচনা আমি কৰিলোঁ আলোচনা সৌহাৰ্দ্যমূলক হৈছে শান্তিপূৰ্ণ হৈছে প্ৰত্যেকটো জনগোষ্ঠীয়ে মানে ট্ৰাইবেলসকলে আহোমসকলে ট্ৰাইবেলসকলক যথেষ্ট সন্মান দি কথা বতৰা আলোচনা কৰিছে পৰৱৰ্তী সময়ত এই আলোচনা হ'ব আৰু আশা ৰাখিছোঁ এটা সময়ত আমি এই সমস্যা সমাধান কৰিব নিশ্চয়কৈ পাৰিম চাওক আজি সমাধান সূত্ৰ একেদিনাই নোলায় প্ৰথম দিনা হৈছে কিন্তু দুই পক্ষই কৈছে যে এনেকুৱা কথা আজি প্ৰথম হৈছে দুই পক্ষই আমাক ধন্যবাদ জ্ঞাপন কৰিছে কিন্তু আকৌ কৈছোঁ যে ট্ৰাইবেলসকলে ভাবে যে যদি অন্য কিছু ব্যক্তি ট্ৰাইবেল হৈ যায় তেওঁলোকৰ বৰ্তমানৰ যি সুবিধা এই সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হ'ব নেকি আৰু উল্টাই আহোমসকলেও কয় যে তেখেতলোকে অসমৰ কাৰণে যথেষ্ট কৰিছে অসমৰ কাৰণে নিজৰ ভাষা ত্যাগ কৰিছে ধৰ্ম ত্যাগ কৰিছে গতিকে তেখেতলোকো বঞ্চিত হৈ থাকিব নালাগে তেওঁলোকৰ ডিমাণ্ড গতিকে এই দুইটা ডিমাণ্ড আছে প্ৰথম আকৌ কৈছোঁ যিসকল বৰ্তমান ট্ৰাইবেল তেওঁলোকৰ ডিমাণ্ড যে আমাৰ অধিকাৰ হেৰুৱাব নালাগে আৰু আহোমসকলৰ ডিমাণ্ড আমিও অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে সৌহাৰ্দ্যপূৰ্ণ আলোচনা হৈছে পৰৱৰ্তী সময়ত আকৌ নিশ্চয় আলোচনা কৰিম আৰু আলোচনা কৰি সমস্যা সমাধান উলিয়াবলৈ চেষ্টা কৰিম অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰনজ পেগু সামাজিক ন্যায় মন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত আজি আহোম জনগোষ্ঠীৰ কেওটা অৰ্গেনাইজেশ্যনৰ সৈতে জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত
অসম চৰকাৰৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ 6 জনগোষ্ঠীৰ অনুসূচীকৰণ যিটো বিষয় এই বিষয় সন্দৰ্ভত আহোম জনগোষ্ঠীক যিহেতু আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছামে তেওঁলোকৰ ছেডুল ট্ৰাইব ষ্টেটাছ এই ডিমাণ্ডটোক আমি দীৰ্ঘদিন ধৰি বিৰোধিতা কৰি আহিছোঁ। এই সন্দৰ্ভত আজি আলোচনা অনুষ্ঠিত হৈছে। এই আলোচনাত আমি ট্ৰাইবেল সংগঠনসমূহৰ ফালৰ পৰা কিছু কথা স্পষ্টকৈ আমি আমাৰ দাবী কৰিছোঁ। কাৰণ বৰ্তমানৰ যি ছিষ্টেম, বৰ্তমানৰ প্ৰচলিত নীতি অনুযায়ী নিয়ম অনুযায়ী আহোমসকলক যদি ছেডুল প্লেইন ষ্টেটাছ প্ৰদান কৰা হয় তেতিয়াহ'লে নিশ্চিতভাৱে অসমৰ বৰ্তমানে স্বীকৃত জনজাতিসকল ক্ষতিগ্ৰস্ত হ'ব, পুনৰ বঞ্চিত হ'ব। কনষ্টিটিউশ্যন এমেণ্ড কৰি আহোমসকল যিহেতু আৰু বেকৱাৰ্ড ক্লাছেছ হিচাপে ৰিকগনাইজ, গতিকে OBC হিচাপে পলিটিকেল ৰিজলিউশ্যন দিবৰ কাৰণে আমাৰ ফালৰ পৰা পৰামৰ্শ আগবঢ়াইছোঁ। OBC আজিকালি অসমত 31%, কিন্তু তেওঁলোকে মাত্ৰ 27%হে ৰিজাৰ্ভেশ্যন পাইছে। এই ৰিজাৰ্ভেশ্যনটো এনহেঞ্চ কৰিব লাগে। ইয়াৰ কাৰণে প্ৰয়োজন হ'লে ভাৰতীয় সংবিধান थाखो जिसेआव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय। रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों। CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो। साइन्स आरो आर्ट्स मोन्नैबो स्ट्रिमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो। बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथायजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथायबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलाद लानो हागोन।